হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালো। আৰু আজি হৈছে দুৰ্গা পূজাৰ প্ৰথম দিন আৰু এইবাৰ আমি একদম 4 দিনৰ পূজা চাম বুলি ভাবিছোঁ। গতিকে আজি প্ৰথম দিনৰ দিনা আমি গৈ আছোঁ ধমধমাত আৰু আমাৰ লগত যাব এঞ্জেল। হাই দিয়া মা। আৰু এঞ্জেলৰ মাকো যাব, এঞ্জেলৰ খুৰাক যাব, এঞ্জেলৰ খুৰীমাক যাব। খুৰীমা নাযায় বোলে। খুৰীমাক নিবা না? খুৰীমাক মাতা, আহিবা দিয়া। হাই ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকে চাই আছে এঞ্জেল ডায়েৰী। আৰু এঞ্জেল ডায়েৰী নতুন এটা ভিডিঅ'লৈ আজি পুনৰ স্বাগতম জনাইছোঁ। আশা কৰিম ভিডিঅ'টি চাই ভাল পাব। আৰু আজিৰ ভিডিঅ'টো মই মাজতে আৰম্ভ কৰি দিছোঁ। আমি এতিয়া বৰ্তমান গৈ আছোঁ পূজা চাবৰ কাৰণে। আৰু আমাৰ এঞ্জেলক বা পূজাত কি লাগে সোধাই নাই, সোধো ৰ'ব। ঐ বা বেলুন লাগে। আৰু কি লাগব? পুলিচ এচি ক'ত? পুলিচ এচি, পুলিচে লৈ যাব তোমাক। দিয়া পূজাত কি লাগব কোৱাচোন? বেলুন আৰু বল আৰু সুৰেন তেল ভৰাব লাগিছিল, পাৰি গেলি। ঘূৰাই দি গাড়ী চলব নেকি? এই পাম দে, আজি পাম দে, কালি ভৰাব লাগিব। চাই লওক তামোলপুৰ দুৰ্গা পূজা। মানে গেটখনহে আছে বাহিৰত, পূজা হয় ভিতৰত, পূজা মণ্ডপ ভিতৰত আছে। যিহেতু আমি লোকেল মানুহ, লাষ্টৰ দিনা চাম তামোলপুৰত। আজি অলপ আন লোকেল জেগাত চাই আহোঁ। এঞ্জেল, তুমি পূজাত কি খাবা? চাওমিন আৰু মেগী আৰু কণী খাবা না ডিমা খাবা? আৰু কি খাবা? ম'ম'? আমাৰ ফ্ৰিজত আছে। কি আছে? এই নাক নখচৰে। আমাৰ ফ্ৰিজত ডিমা আছে। মোক দেখোন ডিমা নেদে মাই, কিয় বা নেদে? তুমি দিবা? অঁ দিবা দে, তুমি বনাই দিবা দে। তো এই এখন পূজা পাই গ'লো ৰাস্তাতে। সোমাবি নেকি ইয়াতে? ইয়াতে যদি ভাল লাগে নাযাওঁ আৰু বেলেগত। পূজা পাই গ'লো না আমি। ক'ত যাবা? তো এয়া হৈছে ধমধমাৰ দুৰ্গা পূজা। আৰু এইবিলাক মানুহ, চাৰিওপিনে মানুহে মানুহ। কি লাগে এঞ্জেল? বেলুন লাগে। পিছত ল'ম দিয়া যোৱাৰ টাইমত। কি লাগব? আমি যাওঁতে লৈ যাম দে। এইটো বেলুন ল, বেলুন লাগব না? বেলুন লয় দিওঁ। আৰু এইপিনে গান শুনি আমাৰ এঞ্জেলৰ ডেন্স ওলাই গৈছে। একদম গান শুনিবহে লাগে, পুৰা নাচন উঠি যায় আৰু তাই। তো ফ্ৰেণ্ডছ, আমি ধমধমাত পূজা চালো আৰু আমাৰ এঞ্জেলেও পূজা চালে। কেনে লাগছি মা? এফালে চোৱা, কেনে লাগছি? ধুনীয়া লাগছি। বাহ! আৰু তুমি কি কিনছ? বেলুন কিনছ ন? ক'ত তোমাৰ বেলুনটো? ক'ত ক'ত আছে? আমাৰ এঞ্জেলে কি কি খাই দিলা কোৱাচোন? কি খাইছ? চাওমিন খাইছ তুমি? আৰু টিকু খুৰাইছে ডিমা খাইছিল, তোমাক দিছি না দিয়া নাই? টিকু খুৰাই ডিমা নিদিলাক তোমাক? দিছি। ফ্ৰেণ্ডছ, আমি এতিয়া গৈ আছো বাগানপাৰাত দুৰ্গা পূজা চাব। বাগানপাৰাত আমাৰ মামাহঁতৰ ঘৰে, কিন্তু আজিকালি নাই, তাতে উঠি গৈছি বেলেগত। আৰু আমাৰ সুৰেনৰ বায়াঘাটৰ ঘৰ, হয় না সুৰেন? আৰু সুৰেনে কৈছি বাগানপাৰাত বোলে বিৰাট ডাঙৰ দুৰ্গা পূজা হয়, হয় নেকি? হয় হয়। আজি সুৰেনে দেখাবি নাকি? আজি ময়ে দেখাম দে, মোৰ ফালৰ পৰা। কি খুৱাবি? খানা এটা খাম আৰু তাতে যায় বাইদেউহঁতৰ ঘৰত।
বঢ়িয়া পূজা দেখালি দে তই বহুত মানুহ আছে সেইখনত হে আছে মানুহ এইখনত নাই মানুহ বা ক'ত দিবা জেগা নাই জিৰা জাগা নাই বুলি ভাবিছিলো হোৱা নাই যে কি কৰিম এতিয়া আৰু এইখন হৈছে বাগানপাৰা বড়োবিলাকৰ দুৰ্গা পূজা আৰু অলপ আগতে যে দেখালো এইখন হৈছে অসমীয়াবিলাকৰ মানে এক লগতে আছে এইটো চাইডে বড়ো আৰু এইটো চাইডে অসমীয়া অসমীয়াখনত মানুহ বেছি নাই কিন্তু বড়োখনত মানুহে এইখনতে আহি বেছি ভাল লাগে আৰু এইপিনে এজেলে বোলে কিবা খাই তো তাই কৈ আৰু খাওঁতে তাইৰ মুখৰ অৱস্থা নোহোৱা হৈছে মানে গোটেই আঠা জানেতো এইটো খালে কেনেকুৱা হয় আৰু এইপিনে ভাজা দেখা পাই আমাৰো খাব মন গ'ল তো খালোঁ আৰু খাই পিনে অৱস্থা নাই মানে জ্বলা পাইছোঁ বহুত আৰু এইখন দেখি আমাৰ এঞ্জেলে অকলে উঠি গৈছে মানে বেলেগ কোনো নাছিলে আমি ভাবিছিলোঁ তাই উঠিব নোৱাৰিব চাগে বুলি কিন্তু অকলে উঠি গৈছে আৰু এইপিনে কিবা কিবি অলপ চাইছোঁ মানে বেছি বস্তু দেখিলে মোৰ মানে পচন্দই নহয় এইটো মোৰ কাৰণে বিৰাট ডাঙৰ সমস্যা হৈছে তো গাইজ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যোৱাকালি বহুত ৰাতি হৈ গৈছিলে সেইকাৰণে ভিডিঅ'টো শেষ কৰিব থাকি গ'ল তো আজি শেষ কৰিব লৈছোঁ যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব